নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আব্দুল মাষ্টাৰ আৰ কে আছামলৈ স্বাগতম জনাইছোঁ। আজি এটা টপিক আমি আলোচনা কৰিম, যিটো টপিক হৈছে OMR অপটিকেল মাৰ্ক ৰিকগনিশ্যন যিটো ছিষ্টেম থাকে আমাৰ এক্সামিনেশ্যনৰ। যিকোনো ধৰণৰ প্ৰাইভেট কোম্পানীয়ে হওক বা আজিকালি চৰকাৰী যিকোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যনেই হওক, সকলোতে কেৱল টেকনলজিৰ দ্বাৰা আমাৰ যিটো এক্সামিনেশ্যন সেই এক্সামিনেশ্যনটো পাতে OMR চিটৰ দ্বাৰা। আচলতে OMRনো কেনেধৰণে আচলতে স্কেনিং কৰে আপোনালোকক মই ভিডিঅ'ত দেখাইছোঁ। আচলতে এনেধৰণে OMRটো স্কেনিং কৰে আৰু OMRটোৱে কেনেকৈ সঠিক ৰিজাল্টটো আপোনাৰ নিৰ্বাচন কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। আচলতে O মানে হৈছে অপটিকেল, R মানে হৈছে ৰিকগনিশ্যন, M মানে হৈছে মাৰ্ক, মানে অপটিকেল মাৰ্ক ৰিকগনিশ্যন। আপুনি শুদ্ধ উত্তৰটো নিশ্চয় অবজেক্টিভ টাইপ যি এনচাৰ চিট থাকে সেই এনচাৰ চিটত আপুনি বল পেনে ব্লেক স্পট দিয়ে। সেই ব্লেক স্পট আৰু খালী ঠাইখিনি OMR যি স্কেনাৰ থাকে সেই স্কেনাৰত আচলতে যেতিয়া স্কেনিং কৰে, এই স্কেনিং কৰোঁতে এটা লাইটিং প্ৰচেছ থাকে। সেই লাইটনিং প্ৰচেছটোত কি হয়, যিখিনি জেগাত ক'লা স্পট বা আপুনি য'ত বল পেনে ক'লা স্পট দিছে সেই ক'লা স্পট আছে আৰু যিখিনিত লাইট কালাৰ আছে সেই দুটাৰ মাজত আচলতে কেলকুলেশ্যন হয়। কেলকুলেশ্যনটো কেনেধৰণে হয়, য'ত আপোনাৰ ক'লা ব্লেক মাৰ্ক থাকে তাত কি হয়, যিটো লাইটৰ ৰিফ্লেকশ্যন সেই ৰিফ্লেকশ্যনটো কম হয়, আৰু য'ত লাইট কালাৰ থাকে সেইটোত লাইট কালাৰ ৰিফ্লেকশ্যনটো বেছি হয়। সেই আৰু বেছি আৰু কম য'ত ৰিফ্লেকশ্যন হৈছে সেইটোক ছফ্টৱেৰ দ্বাৰা মেনিপুলেট কৰে, মানে ছফ্টৱেৰ দ্বাৰা কেলকুলেশ্যন কৰে। আচলতে আপুনি সঠিক উত্তৰ কিমান দিলে বা ভুল উত্তৰ কিমান দিলে সেইটো মেনিপুলেট কৰে। অলৰেডি এখন ছিষ্টেমত যিটো আপোনাৰ OMR চিটৰ পৰীক্ষা হয়, সেই পৰীক্ষাৰ সঠিক ৰিজাল্টৰ চিট এখন অলৰেডি আচলতে ছিষ্টেমত থাকেই। আৰু ছিষ্টেমত থকা আৰু আপুনি যিখন চিট দিছে স্কেনাৰটোৱে যেতিয়া স্কেনিং কৰিব তাৰপিছত এখন ইমেজৰ সৃষ্টি হ'ব। সেই ইমেজখনৰ লগত আপোনাৰ যিটো OMR চিটৰ ইমেজ থাকে আৰু ছিষ্টেমৰ যিখন থাকে সেই ছিষ্টেমৰখনৰ লগত দুইখনৰ লগত আচলতে কম্পেয়াৰ কৰে। কম্পেয়াৰ কৰাৰ পিছত যিটো ছফ্টৱেৰ দ্বাৰা কেলকুলেশ্যন বা মেনিপুলেট কৰাৰ পিছত সঠিক ৰিজাল্টটো আহে। আগৰ দিনত কি হৈছিলে, কি আপুনি যদি সঠিক ৰিজাল্টৰ যিটো বলৰ ঘৰ থাকে, আপুনি ঘূৰণীয়াকৈ য'ত ব্লেক মাৰ্ক দিয়ে তাত যদি সঠিকভাৱে আপুনি নিদিয়ে তেতিয়াহ'লে আপোনাক সেই যিটো স্কেনাৰ থাকে স্কেনাৰটোৱে ৰিকগনিশ্যন কৰিব নোৱাৰে বা ৰিডিং কৰিব নোৱাৰাৰ ফলত আপুনি দিয়া শুদ্ধ উত্তৰটো তাত নিৰ্বাচন নহয় বা কেলকুলেট নোহোৱাৰ ফলত আপুনি এটা পৰীক্ষাত ফেইল হ'ব বা বিফলো হ'ব পাৰে। সেইবাবে কৈছোঁ, আগন্তুক যি টেট এক্সামিনেশ্যনো আহি আছে সকলোৱে অনুৰোধ যাতে OMR চিটত যেতিয়া আপুনি এনচাৰটো দিব বল পেনেৰে য'ত মাৰ্ক কৰিব সুন্দৰকৈ বল পেনেৰে মাৰ্ক কৰিব, যাতে অকণ খালী ঠাই নাথাকে। আজিকালি কি হৈছে, ছফ্টৱেৰ ডেভেলপ কৰি আপুনি এটা ফটোক দিলেও সেই মাৰ্কটো আচলতে ৰিকগনাইজ কৰিব পাৰে। কিন্তু এই পৰীক্ষাৰ ক্ষেত্ৰত এক্সামিনেশ্যন বৰ্ডে কেনেকুৱা ধৰণৰ আচলতে মেচিন ব্যৱহাৰ কৰিছে আপুনিও নাজানে বা ময়ো নাজানো। সেইবাবে কি হয়, আপুনি সুন্দৰকৈ যে ব্লেক স্পটটো দিব তেতিয়া সেই মেচিনৰ যিটো স্কেনাৰ থাকে ছফ্টৱেৰ থাকে সেই ছফ্টৱেৰে আপোনাৰ ব্লেক স্পটটো ৰিকগনিশ্যন কৰিবলৈ সুবিধা হয় আৰু আপুনি দিয়া শুদ্ধ উত্তৰটো সেই তেওঁলোকে ছফ্টৱেৰ দ্বাৰা নিৰ্বাচন কৰিব পাৰে বা আপোনাৰ যিটো উত্তৰ শুদ্ধ দিয়ে বা অশুদ্ধ দিয়ে সেইটো ৰিকগনিশ্যন কৰিব পাৰে। তাৰপিছত সেই লাইটনিং প্ৰচেছটোৰ দ্বাৰা ছফ্টৱেৰ দ্বাৰাই কি হয়, আপুনি দিয়াখন আৰু ছিষ্টেমত থকাখনৰ সৈতে মিলাই পেলাই বা যিখন কাগজ থাকে কাগজখন মিলাই পেলাই আপুনি যিখন OMR চিট আৰু ছিষ্টেমৰ যিখন OMR চিটৰ লগত মিলাই পেলাই তেওঁলোকে এটা মেনিপুলেটৰ ছিষ্টেমত বা কেলকুলেটিং ছিষ্টেমত আপোনাৰ যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটো ওলায়। আৰু নিশ্চয় আপোনালোকে মন কৰিছে, যিবিলাক OMR চিট থাকে সেই OMR চিটবিলাকৰ ছাইডত আচলতে আজিকালি চিকিউৰিটি ছিষ্টেমৰ কাৰণে যিটো বাৰকোড থাকে আৰু মাৰ্জিন থাকে। বাৰকোডটো কি হয়, আপুনি পৰীক্ষা দিবলৈ গৈছে, আপুনি কোনখন টাইপৰ কেতিয়াবা C কৰিব, B কৰিব, D কৰিব, সকলোৰে পেপাৰবিলাক বেলেগ বেলেগ থাকে, মানে সকলোৰে পেপাৰবিলাকৰ মাৰ্কটো বেলেগ বেলেগ থাকে। কিছুমানৰ C, কিছুমানৰ D, কিছুমানৰ E। সেইবিলাকৰ ক্ষেত্ৰত যিটো বাৰকোড থাকে সেই বাৰকোডটোৱে আচলতে ৰিকগনাইজ কৰে যে এখন C নে এখন D নে এখন B পেপাৰ হয়। সেইকাৰণে কি হয়, আপুনি যেতিয়া OMR চিটখন পৰীক্ষা দিব আৰু সুন্দৰকৈ তাত কোনো যদি ফল্ট কৰে বা আপুনি যদি মকটাই দিয়ে তেতিয়াহ'লে আপোনাৰ যিটো OMR চিট থাকে এই OMR চিটটোত থকা যিটো QR কোড থাকে, যিটো বাৰকোড থাকে সেই বাৰকোডটো আচলতে যদি ঘাঁহ বা কিবা গণ্ডগোল হৈ যায় তেতিয়াহ'লে আপোনাৰ যিটো সঠিক ৰিজাল্টটো পোৱাত অলপ খেলি মেলি হ'ব পাৰে মেচিনৰ দ্বাৰাই। সেইবাবে OMR পৰীক্ষা দিওঁতে সদায় সাৱধান হ'ব আৰু য'ত আপুনি শুদ্ধ উত্তৰ দিব তাত সম্পূৰ্ণকৈ ক'লা বল পেনেৰে ইউজ কৰি পেলাই তাত দিব। আপুনি তাত য'ত টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া থাকে সেইটো পঢ়ি ল'ব, আচলতে কি পেন ইউজ কৰিবলৈ কৈছে, তাৰপিছত আপুনি পৰীক্ষা দিব আৰু নিশ্চয় আপুনি সফল হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নিশ্চয় ভিডিঅ' বেকগ্ৰাউণ্ড আপুনি দেখিয়ে আছে কেনেধৰণে আচলতে OMR চিটটো স্কেনিং কৰে স্কেনাৰ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আহোম।